নমস্কাৰ, অৰূপ দাস মেকঅভাৰ ইউটিউব চেনেললৈ আটাইকে স্বাগতম জনাইছোঁ। আজি নতুন এটা ব্লগ বনাব লৈছোঁ। আজি বিশেষ ব্লগটো হ'ল মই দেখিছে চাগে মোৰ বেকগ্ৰাউণ্ডত মই আহিছোঁ নিৰ্বাণা ক্লাব, মানে এইটো এটা কেম্পাছ হয়, বহুত ধুনীয়া কেম্পাছ। ইয়াতে আমাৰ এখন ছবিৰ শ্বুটিং চলি আছে। এতিয়া মোক মাতিছে, মোৰ আছে আজি নাইটৰ চিন, বিশেষকৈ স্পেচিয়েল মেকআপ কিছুমান আছে নাইটত, সেইখিনি কৰিবৰ কাৰণে মোক মাতিছে। তো এই চিনেমাখনত আজি মই সেই মেকআপখিনি কৰিবৰ কাৰণে আহিছোঁ। ভাবিলোঁ যে অকণমান পৰিৱেশটো বিৰাট ধুনীয়া, আপোনালোকক দেখাইছোঁ। সুন্দৰ পৰিৱেশ, সুন্দৰ ঘৰ। ইয়াতে আমাৰ শ্বুটিং চলি আছে। তো এতিয়া অকণমান ভিডিঅ' আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব, মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আহক আমি ভিতৰলৈ যাওঁ, তাৰ শ্বুটিঙৰ কিছুমান সৰু ক্লিপ আপোনালোকক দেখাম, চাব আপোনালোকে। থেংক ইউ। নিৰ্বাণা ক্লাব, এইটো কেম্পাছ। ইয়াতে ধুনীয়া ঘৰ আছে। তো আজি আমাৰ শ্বুটিং ইয়াতে হৈ আছে। ধুনীয়া পৰিৱেশ, ভাবিলোঁ অকণমান ভিডিঅ' বনালোঁ, আপোনালোকক দেখাওঁ। তো এই নিৰ্বাণা ক্লাব কেম্পাছটো আছে সোণাপুৰ নাপাওঁতে। তো এইখিনি টেপেচিয়া বুলি কয়, ইয়াতে আছে। খুব সুন্দৰ ঠাই। আপোনালোক কেতিয়াবা আহিলে এইপিনে আহিব পাৰিব, সোমাই যাব পাৰিব। ওপৰলৈ এনেকৈ গৈ থাকিব পাৰি। বহুত ধুনীয়া ঘৰ আছে। তো আপোনালোকক সৰু ভিডিঅ'বোৰ দেখাই থাকিম, আপোনালোকে চাব। এয়া আমাৰ সন্ধিয়াৰ চাহ। তো আজি কি দিছে আইটেম? চুজি। বৰ ধুনীয়াকৈ চুজি বনাইছে। আৰু এই গাখীৰ চাহ নে লাল চাহ? অ'কে, মইতো লাল চাহ নাখাওঁ বাৰু। গাখীৰ চাহ দি গ'ল, চবকে দিব। আকৌ দেখাইছোঁ এই ঘৰটোতে আমাৰ শ্বুটিং হৈ আছে। মই ভিতৰৰ পৰিৱেশটো দেখাম অকণমান দেৰি কৰি। এতিয়া এই আমাৰ প্ৰডাকশ্যনৰ, ইহঁত প্ৰডাকশ্যনত সহায় কৰি আছে, মানে ইয়াতে প্ৰডাকশ্যন এছিষ্টেণ্ট বুলি কোৱা হয়। আমাৰ এইটো এয়া চাহ, ধুনীয়া গাখীৰ চাহ, চুজি ইয়াতে খুব ভাল বনায় দেই। যি বনায়, আমাৰ কাৰিকৰ থাকে, ভাত বনোৱা মানুহ থাকে, খুব ধুনীয়া বনায়। আপোনালোক দেখাই আছোঁ, চাই থাকিব ভিডিঅ'বোৰ। থেংক ইউ। এয়া আমাৰ শ্বুটিঙৰ ইনডোৰ, ইয়াতে শ্বুটিং চলি আছে। এয়া ওপৰতো চলি আছে, গৈ আছোঁ। এয়া চব চাহ খোৱাত ব্যস্ত। এইটো ৰুমতো শ্বুটিং হয়, এইটো মেকআপ ৰুম দিছে নেকি? মেকআপ ৰুমে। এয়া মেকআপ আৰ্টিষ্ট ৰিংকু। চুজি কেই পিচ লৈছা? 2 পিচ। খোৱা। নিশা, তুমি কেই পিচ লৈছা? 1 পিচ লৈছা। আজি নিশা মেকআপ হোৱা নাই ন? নিশা, মই নিশা বুলি কৈছোঁ, চৰি। এতিয়া ইয়াতে শ্বুটিং কৰিব। ইয়াৰ পৰা অকণমান পৰিৱেশটো দেখাই দিছোঁ। এয়া এইখন জিমি ফিটিং কৰি আছে। দূৰৰ পৰা সুন্দৰ ভিউ। অৰূপ দাস ছাৰ গুঞ্জন, তো গুঞ্জনে শ্বট দিলে। এতিয়া গুঞ্জন আৰু নেক্সট শ্বটৰ কাৰণে ৰেডি হৈ আছোঁ। গোটেই দিনটোতো গ'লে, এতিয়া ৰাতি হ'ল। মই বাৰু দেৰি কৰি আহিছোঁ, মোৰ ৰাতিৰ চিন আছে, ৰাতিৰ চিনৰ মেকআপ কৰিম। তো স্পেচিয়েল মেকআপ, মানে স্পেচিয়েল এফেক্টৰ মেকআপ স্পেচিয়েল আছে। গতিকে জানিবলৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো। থেংক ইউ। তো আজি আমাৰ এজন বিখ্যাত মানুহ আছে, এয়া দীপন বৰুৱা। দীপন বৰুৱা আজি বুক লৈ আছে। দীপন বৰুৱাকতো এতিয়া চবেই চিনি পায়। দীপন বৰুৱা এতিয়া প্ৰায় গানৰ হিৰ'। আমাৰ দীপন বৰুৱা মানে এয়া প্ৰডাকশ্যন দীপন বৰুৱাৰ আণ্ডাৰতে চলি আছে। আপোনালোক দেখালোঁ আৰু কিবা কিবি দেখাই থকা ধুনীয়াকৈ বস্তুবোৰ। এয়া আমাৰ শ্বুটিঙৰ খানা বনাই আছে। এনেকুৱা আমাৰ কিটচেন থাকে, মানে অস্থায়ী কিটচেন আমাৰ লগত থাকে। আমাৰ ধুনীয়া ৰান্ধনি থাকে। এয়া বিপুল দা, আমাৰ মূল ৰান্ধনি। বুল দা কি বনাইছে?
আজি চব্জি আছে, দালি হ'ব, চিকেন হ'ব, বাহ। কণী। এই বিপুলদাৰ হাতত যাদু আছে, বিৰাট টেষ্টি বনায়। তো এয়া চব ৰেডি বনাবৰ কাৰণে, ৰাতিৰ খানাৰ কাৰণে। এই এজন কাৰিকৰ আমাৰ শ্বৰ্ট ছবি ডাইৰেক্টৰ আৰ কে। মই আৰ কে সৰুতে পাইছিলোঁ, সৰু বোৱাৰীত চাইল্ড আৰ্টিষ্ট আছিলে, এতিয়া ডাইৰেক্টৰ হ'ল। মই দেউতাকৰ ডাইৰেকশ্যনত চিনেমাত মেকআপ কৰিছিলোঁ, এতিয়া মোৰে সৌভাগ্য আজি মই আৰ কেৰ ডাইৰেকশ্যনত মেকআপ কৰিম। তো আৰ কে শ্বৰ্ট ফিল্মখন তোমাৰ নামটো আৰু কেনেকুৱা হৈছে কৈ দিয়া। মোৰ ফিল্মখন 1 ঘণ্টাৰ হ'ব আৰু ক্লক এণ্ড ডেল বুলি এপ এটা আছে, তাতে যাব। আৰু ফিল্মখনৰ নাম আপোনাৰ কাণ্ডাৰী। আৰু এইটো মোৰ সৌভাগ্য যে আজি অৰূপ দা আমাৰ লগত আছে। থেংক ইউ। সৰুতেও তেখেতে মেকআপ দিছিলে, আজি মই ডিৰেকশ্যন কৰা চিনেমাত তেখেতে মেকআপ দিব আহিছে। তোমাৰ চিনেমাৰ কাৰণে বহুত বহুত শুভেচ্ছা থাকিল, ভাল হওক আৰু এনেকৈ কাম কৰি যোৱা, আগবাঢ়ি যোৱা। অ'কে, ধন্যবাদ। এয়া এজন বিখ্যাত মানুহ আজি দেখাই আছে, এয়া বিতুল দাস, মানে মই বিতুল ভাই বুলি মাতো, আমাৰ চিনেমাটোগ্ৰাফাৰ। আৰু ক'বতো নালাগে আৰু বিতুল আৰু মানে আৰু অসমত এতিয়া বিখ্যাতে আৰু চবেই জানে বিতুলৰ হাতৰ পৰশ চবেই। বাকী আৰু বিতুলৰ কাম কৰি ভাল লাগে, মস্তি আছে। তো আজি আমি একেলগে কাম কৰিম। বিতুলৰ এটা শ্বট লৈছে কিন্তু বিতুল ভাই। মই বিতুল। অৰূপ দা বহুত পুৰণা মেকআপ আৰ্টিষ্ট। আমি মানে আমি ইণ্ডাষ্ট্ৰীত এণ্ট্ৰি কৰোঁতেই অৰূপ দাক আমি এজন মেকআপ আৰ্টিষ্ট লগ পাইছিলোঁ। ভাল লাগে। এয়া চিন্ময় কটকী মেকআপত যাওঁ, ধন্যবাদ। এয়া চিন্ময়ৰ মেকআপ ল'ব গৈ আছে, পাৰ্টি ৰেডি। পুলিচৰ গাড়ী এইখন, এইপিনে এম্বুলেঞ্চ কাৰণে ৰেডি। নেক্সট চিনত আমাৰ এইটো এইবোৰ আছে। আমাৰ শ্বুটিঙৰ এইটো শেষ চিন। ইয়াৰ পিছত আমাৰ শ্বুটিং পেকআপ হ'ব। মই কৰা স্পেচিয়েল মেকআপটো ভালে ভালে হৈ গ'ল। এই ভিডিঅ'টোত সেই মেকআপটো মই দেখাব নোৱাৰিলোঁ। কিছুমান নিয়ম নীতি আছে, জীৱন নিয়ম নীতিৰ মাজত থাকি আমি কিছুমান কাম কৰিব লাগে। মই তথাপিও মেকআপটোৰ ষ্টাৰ্টিংখিনি এই ভিডিঅ'ত আছে, আপোনালোকে চাব। মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, নমস্কাৰ।